আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসীলৈ নতুন বছৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আজি এই আইথানত আহিছোঁ। মই যে আমাৰ লগতে আমাৰ বগীবিলৰ হেৰি আছে, শৰ্মা আছে। পিকনিকস্থলীত আমি ভিজিট কৰিছোঁ যাতে মানুহখিনিয়ে যাতে যিটো চৰকাৰে নতুন নীতি বান্ধি দিছে সেইটো মানি পেলাই তেওঁলোকে যাতে চলে। আৰু সেইটো কাৰণে আমি আহিছোঁ যে কোনোবাই ড্ৰিংকছ চিংকছ কৰিছে নেকি, ডাঙৰকৈ ভলিউম লগাই ডিজে লগাইছে নেকি, তেনেকুৱা ধৰণৰ যদি কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশ নহয় চাইছোঁ। কোনো ডিজে লগোৱা নাই। আমি তেওঁলোকক কৈছোঁ, তেওঁলোকে সৰু সৰু বক্স লৈ হেৰি কৰিছে, লগাইছে, এনজয় কৰি আছে। ভালেই লাগিছে। আজি কিমান বজাত? এইটো আমি সন্ধিয়া হোৱাৰ আগে আগে তেওঁলোক কৈছোঁ যে যিবিলাকে ধৰক খোৱা লোৱা হৈছে তেওঁলোক লাহেকৈ কৈছোঁ, যিবিলাকে খোৱা লোৱা হৈছে তেওঁলোকে যাব পাৰে। আৰু তেওঁলোক আৰু এটা কথা কৈছোঁ যে আপোনালোকে যিবিলাকে ড্ৰাইভ কৰিব তেওঁলোকে যাতে ড্ৰিংকছ কৰি ড্ৰাইভ নকৰে, কাৰণ আমাৰ বগীবিলত চেকিং চলি আছে। তাত 10,000 আকৌ ফাইন ভৰিব লাগে। সকলো অসমবাসী ৰাইজক আমি বনভোজস্থলীৰ পৰা 2022 বৰ্ষটো গুড বাই দি আজি 2023 বৰ্ষৰ নতুন বছৰৰ শুভক্ষণত এই বনভোজস্থলীৰ পৰা আমি সমগ্ৰ অসমবাসী ৰাইজক আমাৰ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যাতে নৱবৰ্ষৰ প্ৰতিটো দিন যাতে শান্তি সমৃদ্ধি সকলো জীৱনলৈ কঢ়িয়াই আনক, তাকে কামনা কৰিছোঁ এই বনভোজস্থলীৰ শুভক্ষণৰ পৰা। চৰকাৰৰ SOPটো প্ৰতি বছৰে বেলেগ বেলেগ ধৰণে ওলাই থাকে। এতিয়া আমিনো ৰাইজৰ ফালৰ পৰা কিনো ক'ম, তেখেতসকলে যিটো নীতি নিৰ্দেশনা মানিবলৈ সমগ্ৰ ৰাইজক কৈছে, আমিও যিহেতু সেই সন্দৰ্ভত মানি চলিব লাগে। যিহেতু সন্ধিয়া সময় হোৱাৰ লগে লগে আমি বনভোজস্থলী ত্যাগ কৰি আমি সকলোৱে নিজৰ নিজৰ ঘৰলৈ আমি নিৰাপদে গৈ পোৱাটোৱে আমি কামনা কৰোঁ। খানা আজি কি আয়োজন কৰিছে? খানা আজি গাহৰি বনাইছোঁ, গাহৰিৰ লগত লাই শাক দিয়া হৈছে আৰু হাঁহ মাংস, তাৰপিছত মাছ, বাহু মাছৰ লগত কচু পোৱালি ইয়াৰ পৰা কচু পোৱালি কাটি কেনে মাথাটোৰ লগত বনোৱা হৈছে। আৰু পচলা, লোকেল পচলা, আমাৰ পচলাৰ লগত আমি হাঁহৰ মাংস যিটো আমঠু পেটু সেইটো বনাইছোঁ। খুব সুন্দৰ এটা আমেজ হৈছে, আপোনালোকে খাই যাব, খুব সুন্দৰ হ'ব, ভাল লাগিব। সেই সন্দৰ্ভত আমি কিনো ক'ম, আচলতে চৰকাৰে যিটো নীতি নিৰ্দেশনা দিছে সেইটো আমি সকলো ৰাইজে, যিহেতু অসমখন আমাৰ সকলোৱে, সেই গতিকে সকলোৱে আজি নৱবৰ্ষ পালন কৰিছে, সকলো আমাৰ ভাৰতবৰ্ষৰ নৱবৰ্ষ পালন কৰিছে। সেই গতিকে আমি অসমবাসী সকলো ৰাইজক অনুৰোধ জনাইছোঁ যাতে আমিও খানা খায়ে আমিও, যিহেতু আমি সন্ধিয়া লগে আমি ঘৰলৈ যাম, সকলো ৰাইজক যাতে নিৰাপদে, সকলোৱে যাতে হাই হুমলি নোহোৱাকৈ যাতে সকলোৱে নিজৰ নিজৰ ঘৰলৈ সুকলমে যোৱাটো কামনা কৰিছোঁ। ধন্যবাদ।
Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ những video hấp dẫn.